নমস্কাৰ নগৰীয়া কৰি আছোঁ মই মাইন কৰা আপোনাৰ স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ আপোনালোকে চাই আছে ইউটিউব চেনেল গাইজ দৌৰাদৌৰি এই জীৱনত সকলোৱে ছ'চিয়েল মিডিয়া ইউজ কৰিছে লাগিলে ফেচবুকে হওক ইনষ্টাগ্ৰাম হওক যিকোনো হোৱাটছআপ কিবা কানি হ'লেও সকলোৱে ইউজ কৰি আছে চ' এই ছ'চিয়েল মিডিয়াসমূহৰ সমান্তৰালকৈ আৰু এটা বস্তু বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে আমাৰ কাৰণে গুগল মেপখন আপোনালোকে য'লৈকে যায় গুগল মেপখন ইউজ কৰি পিনি আপোনালোকে সেই ঠাইখনৰ বিষয়ে জানিব পাৰে চ' আৰু আপুনি ক'ব গুগল মেপখন কি বনাইছে প্ৰথম কথাটো হ'ল গুগল মেপে আমাৰ অসমীয়া ভাষাটো ইনক্লুড নাই গুগল মেপত আমাৰ অসমীয়া ভাষাটো ইনক্লুড নাই সেইবাবে এই আজি টপিকটো মই ইয়াৰ ওপৰত বনাবলৈ ওলাইছোঁ আপোনালোকে চাই থাকক এইটো আচলতে একচুৱেলি কোনো মিডিয়াই আচলতে কোনো দেখুওৱা নাই বস্তুটো সকলোৱে ইউজ কৰে যেতিয়া এইটো আপোনালোকক দেখাবলৈ বাধ্য হৈছোঁ এটা সময়ত ফেচবুকতো আমাৰ অসমীয়া ভাষাটো বস্তু নাছিলে তাত আমি যদি কোনোবা এটা ফেচবুক এটা অন কৰে ফেচবুক অন কৰিলে তেতিয়া তাত আহে তাত বাংলা ভাষাটো আহি যায় ইয়াত কিছু লিখোন কিবা কিবি এনেকৈ ধৰণৰ কিবা আহি যায় কিন্তু আজিকালি তাত অসমীয়া ভাষাটো ইনক্লুড হৈছে তাত আহি যায় ইয়াত কিবা লিখক এনেকুৱা ধৰণৰ কিবা আহি যায় বাৰটো আহে চ' তাত আহি যায় এইটো কিছু কেইজনমান মানুহে এইটো মানে হেৰি কৰিলে ডেভেলপ কৰিলে চ' এই কেইদিনমানৰ আগতে এইটো নিউজ ওলাইছিলে সেইটো কাৰণে আজিকালি ফেচবুকত মানে অসমীয়া ভাষাটো ইনক্লুড হৈছে বুলি আহে আগতে বুলি চাই সেইটোকে চাবাচোন আগতে তাত বুলি আহি থাকে চ' এতিয়া এইটো ইনক্লুড হৈছে কিন্তু তাৰ সমান্তৰালকৈ আজিকালি আমাৰ গুগল মেপখন আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে সেইবাবে আজি এই টপিকটো গুগল মেপত আমাৰ অসমীয়া ভাষাটো ইনক্লুড নাই কিয় নাই আপোনালোকে যিকোনো এখন ঠাইৰ বিষয়ে চাওক তাত ছেকেণ্ডেৰী লেংগুৱেজ তেওঁলোকৰ ৰাজ্য ভাষাটো আহি যায় চ' আমাৰ কিন্তু অসমত যিকোনো এখন ঠাই যদি আপোনালোকে চাই তাত ৰাজ্য ভাষাটো অসমীয়া আহে বেংগলী আহে চ' মানে ছেকেণ্ডেৰী লেংগুৱেজ বেংগলী আহি যায় এখন গুগল মেপ গৈছে আপোনালোকক দেখাইছোঁ গুগল মেপত এখন গুগল মেপ হৈছে এখন গুগল মেপ মই ইয়াত আছোঁ মই ইয়াত আছোঁ ইয়াত আপুনি কি কৰিব ইয়াক ছেটেলাইট কৰি ল'ব পাৰে আপুনি ইয়াত গৈ পেলাই ছেটেলাইট কৰি ল'ব পাৰে ছেটেলাইট কৰিলে এখন গুগল মেপ আপোনালোকক মই প্ৰথম প্ৰগ্ৰামটো দেখাই দিছোঁ এখন হ'ল পৃথিৱী চ' ইয়াত প্ৰথম মই ইণ্ডিয়াখনক আপোনালোকে প্ৰথমে জুম কৰি চাওক ইণ্ডিয়াখন কি হৈ আছে ইণ্ডিয়াখনৰ যিকোনো এখন ঠাইত চাওক প্ৰথম মধ্যপ্ৰদেশত আপোনালোকক দেখাই দিছোঁ মধ্যপ্ৰদেশ লাগে আপোনালোকক প্ৰথম ৰাজস্থানৰ পৰা দেখাই দিছোঁ ৰাজস্থানৰ যিকোনো এখন প্লেচত আপুনি ক্লিক কৰক চাওক তেওঁলোকৰ ছেকেণ্ডেৰী লেংগুৱেজ আহিব তেওঁলোকৰ ৰাজস্থানী লেংগুৱেজ হিন্দী লেংগুৱেজ তেওঁলোকৰ আহিব ছেকেণ্ডেৰী লেংগুৱেজ আহিছে কিন্তু আৰু আপোনালোকক দেখাই দিছোঁ আৰু এটা আমাৰ এখন হৈছে চাউথ ইণ্ডিয়াত তেওঁলোকৰ ছেকেণ্ডেৰী লেংগুৱেজ আহি আছে দেখিছেনে তেওঁলোকৰ আহি আছে তেলেগু তামিল এইবিলাক আহি আছে দেখিছোঁ কিন্তু তেনেকৈ অকল এইখনেই নহয় তেনেকুৱা যিকোনো প্লেচত আপুনি ক্লিক কৰে আমাৰ ধৰি লওক কিছুমান মন্দিৰ মছজিদ যিকোনো ক্লিক কৰে তাত ছেকেণ্ডেৰী তেওঁলোকৰ লেংগুৱেজটো আহিব এই লেংগুৱেজ তেনেকুৱা আহিব ছেকেণ্ডেৰী লেংগুৱেজ এতিয়া আপোনালোকক আমি দেখাব বিচাৰিছোঁ আমাৰ অসমখন আমাৰ অসমলৈ লৈ আহিছোঁ দিছ ইজ আমাৰ অসম আমাৰ ইয়াৰ আপোনাৰ যিকোনো জেগাত যদি আপোনালোকে ক্লিক কৰে মানে আমাৰ অসমীয়া লেংগুৱেজটো নাই মাগুৰমাৰী যদি আপোনালোকে দেখাইছে মাগুৰমাৰী এখন ক্লিক কৰিলোঁ ইয়াত আপোনাৰ ছেকেণ্ডেৰী লেংগুৱেজ এনেও দেখুৱাই নাই ক্লিক কৰি দেখাই দিছোঁ ক্লিক কৰাৰ পাছত আপুনি গ'ল ইয়াত আহিছে মাগুৰমাৰী এইটো বেংগলী লেংগুৱেজ দিছ ইজ মাগুৰমাৰী ৰ'দচোন মাগুৰমাৰী হৈ আছে এইটো প্ৰব্লেম হৈ আছে তাৰপিছত আপোনালোকে যিকোনো প্লেচত যাব যিকোনো প্লেচত আপোনালোকে যাওক লাগিলে আপোনালোকক নগাঁও ৰহা জামুগুৰি এইবোৰ চাওক যিকোনো প্লেচত ক্লিক কৰি চাওক ইয়াত কি হৈ আছে জামুগুৰি এইবিলাক চব বেংগলী হৈ আছে মানে বাংলা লেংগুৱেজ আছে আমাৰ অসমত মানে তেনেকৈ গুগল মেপত আমাৰ অসমীয়া ভাষাটো ইনক্লুড কৰা হোৱা নাই মানে প্ৰথম যেতিয়া পৃথিৱীখন ডিজিটেলাইজ হৈছিলে তেতিয়া ভাষাবিলাকো ডিজিটেলাইজ কৰিছিলে তেতিয়ানে যদি আমাৰ অসমীয়া ভাষাটোক যদি তেতিয়ানে ডিজিটেলাইজ ভালকৈ কৰিলে তেতিয়া আমাৰ এইবিলাক প্ৰব্লেম নহ'লহেঁতেন ছেপাৰেট ভাষা বুলি এতিয়া আমি হেৰি পাই থাকিলহেঁতেন কিন্তু ডিজিটেলৰ ক্ষেত্ৰত আমাৰ অসমীয়া ভাষাটো ছেপাৰেট ভাষা বুলি নহয় এটা বেংগলী আন্তঃভাষা বুলিহে হেৰি কৰি দিছে চ' সেইটো কাৰণে আমাৰ গুগল মেপ বা গুগলৰ যিকোনো মানে ৱেবছাইট বা চাওক তাত মানে বেংগলী লেংগুৱেজ মানে আমাৰ অসমীয়া ভাষাটো বেংগলী লেংগুৱেজৰ ভিতৰত আছে দেখা পাব ন সেইটো কাৰণে আমাৰ হেৰিটো পোৱা নাই আমাৰ এটা মৰ্যাদা পোৱা নাই অসমীয়া ভাষাটো এটা ডিজিটেলত আমাৰ হেৰি পোৱা নাই যিকোনো ভাষাত আপুনি যদি আখৰ বা লেটাৰ কিবা কাৰণে যিকোনো ভাষাত লিখিব বিচাৰে তাৰ এটা ইউনিকোড থাকে কিন্তু তাত এ আছে দিছ ইজ এ হয় ইয়াৰ এটা ইউনিকোড হৈছে U+0041 এইটো এটা ইউনিকোড
মানে আপোনালোকৰ কম্পিউটাৰ বা যিকোনো ৱেবছাইটত কিবা যিকোনো এটা শব্দ বা বাক্য লিখিলে যদি এ বুলি লিখে এ বুলি কম্পিউটাৰ বা ৱেবছাইটে এ বুলি বুজি নাপায় তাৰ এটা ইউনিকোড আছে এই ইউনিকোডটোৰ জৰিয়তেহে এইটো মানে তাত ক্লিক হ'ব এইটো হ'ল তাৰ এটা ইউনিকোড চ' তেনেকুৱা নিচিনাকৈ আমাৰ অসমীয়া ভাষাবিলাকতো অসমীয়া ভাষাটো এটা কিছুমান ইউনিকোড হেৰি হৈছিলে চ' এই অসমীয়া আৰু বেংগলী লেংগুৱেজটো মানে যিটো অলপ চলপ লিখাটো ষ্টাইলটো একেই কাৰণে কিন্তু ইউনিকোডটো চেম হৈ গৈছিলে কাৰণে নন প্ৰফিট এটা অৰ্গেনাইজেশ্যন আছে তাত মানে এইবিলাক ভাষাবিলাকৰ কাম কৰি থাকে চ' তাত মানে আমাৰ অসমীয়া ভাষাৰ ইউনিকোড হেৰি কৰা নাছিলে চ' অসমীয়া ভাষাটোক এটা বেংগলীৰ ভিতৰৰ লেংগুৱেজ বুলি কৈছিলে তেওঁলোকে চ' সেইটোৰ বাবে আমাৰ অসমীয়া মানুহবিলাকে অকণমান বেয়া পাই আছিলে তাৰ পাছত 2 বছৰমান আগত ইয়াৰ এটা হেৰি আহিছিলে এটা আপডেট আহিছিলে অসমীয়া ভাষাক লৈ পিনি চ' তাত এটা ইউনিকোড আহিছিলে কিছুমান ক্ষেত্ৰত মানে ইউনিকোডটো মানে ইউনিকোড অসমীয়া যিকোনো কিছুমান মানে বৰ্ণ ইউনিকোড দিবলৈ মানে চেষ্টা কৰিছিলে কিন্তু ৰটো আমাৰ এইটো ৰটো হ'ল আমাৰ ৰ আৰু আমাৰ অসমীয়া ৰ এই ৰটো বেংগলীত নাই আমাৰ কাটি দিয়ে বেংগলীত ফটো থাকে চ' আমাৰ অসমীয়া ৰটো আৰু ইউনিকোডটো আহি গ'ল 0970 এইটো হ'ল আমাৰ অসমীয়া লেংগুৱেজৰ এইটো ইউনিকোড বেংগলী লেংগুৱেজৰ ৰটো হৈছে এইটো ইউনিকোড 09BO এইটো হ'ল তেওঁলোকৰ ইউনিকোড আমাৰ ইউনিকোডটো এইটোৰ জৰিয়তেহে আমাৰ ৰটো যদি লিখিব এইটোৰ জৰিয়তে মানে আমাৰ হেৰি কৰিব যিকোনো এটা মানে কম্পিউটাৰ হওক মোবাইল হওক ক'ৰবাত মানে ক্লিক হ'ব ৰটো ক্লিক হয় তো তেতিয়া এনেকুৱা ধৰণকৈ মানে কিছুমান 2-এটা বৰ্ণ আছিলে সেইবিলাক বৰ্ণ মানে হেৰি কৰি দিছিলে আপডেট কৰি দিছিলে আৰু ৱাবটো আমাৰ অসমীয়া ভাষাত আছে কিন্তু বেংগলী ভাষাত নাই চ' ডাইৰেক্টলিটো আমাৰ ডাইৰেক্টলিটো আমাৰ এটা ইউনিকোড আছে যিকোনো মানে এবচেণ্ট থকাবিলাক বেংগলীত এবচেণ্ট থকাবিলাক আমাৰ অসমীয়া ভাষাত থকাখিনি ডাইৰেক্টলি এটা আমাৰ ইউনিকোড পাই গৈছোঁ কিন্তু বেংগলীত থকাখিনিত মানে দুটা চেম হৈ গৈছে কাৰণে আমাৰ ইউনিকোডটো অকণমান প্ৰব্লেম হৈ গৈছিলে এতিয়া চাব এই এইটো শটোক আমি খ বুলি কওঁ তেওঁলোকে বেংগলী চ বুলি কয় কিন্তু প্ৰনাউন্সিয়েশ্যনটোহে অকণমান বেলেগ কিন্তু বস্তু লিখা ষ্টাইলটো একেই সেইকাৰণে লিখা ষ্টাইলটো একেই কাৰণে ইউনিকোডটো একেই আছিলে 09B8 এইটো চ' ইউনিকোডটো একেই আছিলে আৰু চটো আমি চ বুলি কওঁ সেনেকৈ চ বুলি কয় 009B এইবিলাক আমাৰ একেই চেম আছিলে কাৰণে ইউনিকোডবিলাক চেম আছিলে চ' সেইটো কাৰণে আমাৰ প্ৰব্লেম হৈছিলে প্ৰব্লেম হৈ আছে সেইটো তেওঁলোকে ঠিক হোৱা নাই ভালকৈ প্ৰব্লেম ঠিক হৈ গ'ল কিন্তু কিছু ক্ষেত্ৰত আমাৰ চেঞ্জেছ আহিছিলে কিছুমান কিছুমান হওক ৱাব হওক কিছুমান চেঞ্জেছ আছিলে চ' সেইবিলাকৰ ইউনিকোড মানে লিখিছিলে ইউনিকোড বনাইছিলে এতিয়া মানে অলপমান অসমীয়া ভাষাটো মানে হেৰি হৈছিলে তাৰপিছতো মানে কিছু ক্ষেত্ৰত মানে প্ৰব্লেম হৈ আছিলে সেইবাবে এই ISৰ যিটো হেৰি হয় ISৰ যিটো অৰ্গেনাইজেশ্যন হয় মানে সেইটো মানে অসমীয়া লেংগুৱেজটো এটা বেংগলীৰ ভিতৰৰ লেংগুৱেজ বুলি তেনেকুৱা আখ্যা দিছিলে কিন্তু একচুৱেলি বহুত বেলেগ লেংগুৱেজ বুলি আমিহে জানো তেনেকুৱা বেলেগ বহুত কম সংখ্যকে জানে এই লিখা বস্তুটো চ' তেওঁলোকে আমাৰ যদি অসমীয়া মানুহে যদি ভালকৈ যদি ইয়াৰ এটা হেৰি তেওঁলোকক দেখাব পাৰিলে তেনেকৈ ইউনিকোডটো আমাক দিব পাৰিলে ভাল ইউনিকোড আমাক দিব পাৰিলে তেতিয়া তেনেকৈ প্ৰমাণ কৰি দেখুৱাহেঁতেন ভালকৈ আমাৰ এটা বেলেগ ইউনিকোড পালোহেঁতেন আমি 2 বছৰমান আগত এইটো আমাৰ যিবিলাক এইবিলাক কিছুমান আহিছিলে কিছুমান আপডেট হৈছিলে ডক্টৰ শিখৰ শৰ্মা বুলি গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন হেৰি আছিলে মানে প্ৰফেচৰ আছিলে চ' তেওঁ অলপমান লাগি আছিলে এইবিলাক ক্ষেত্ৰত চ' সাহিত্য সভাত তেওঁ অকণমান এইটো হেৰি কৰিছিলে তেওঁ লগত আছিলে চ' তেওঁ অলপমান আপডেট কৰিবলৈ হেৰি কৰিছিলে তেতিয়া মানে 2 বছৰমান আগত এইকেইটা আমাৰ এইটো হৈছিলে মানে কিন্তু তেতিয়া যদি আমাৰ অসম মানুহে যদি ভালকৈ যদি প্ৰমাণ দিব পাৰিলে তেওঁলোকক এটা বেলেগ ভাষা বুলি মানে বৰ্ণবিলাক বেলেগ হেৰি বুলি তেতিয়া মানে তেওঁলোকে অকণমান জোৰ কৰাহেঁতেন কিছুমান কিবা এটা কৰি হ'লে বনাই দিলেহেঁতেন ইয়াৰ লগে গুগলৰ বহুত বস্তু আছে ডিজিটেল ক্ষেত্ৰত বহুত বস্তু আছে তাৰ মাজতে এটা হৈছে গুগল মেপখন হৈছে আজিকালি ছ'চিয়েল মিডিয়াৰ সমান্তৰালভাৱে গুগল মেপখনো ইউজ হয় মানে ধৰি লওক আপোনালোকে যিকোনো প্লেচৰ বিষয়ে জানিব হ'লে আপুনি গুগল মেপখন যদি অন কৰে তাত ক্লিক কৰেগৈ তাত উইকিপিডিয়াৰ জৰিয়তে মানে তাত লিংক কৰা থাকে আপোনালোকে তাৰ বিষয়ে গোটেই প্লেচটোৰ বিষয়ে জানিব পাৰে আমাৰ অসমৰ বিষয়ে বাহিৰৰ মানুহে যদি আমাৰ অসমৰ বিষয়ে জানিব বিচাৰে অসমখনো ক্লিক কৰি তাত উইকিপিডিয়া লিংক কৰা থাকিব অসমৰ বিষয়ে জানিব বিচাৰে পাৰিব কিন্তু ইয়াত যদি আমাৰ অসমীয়া ভাষাটো যদি ছেকেণ্ডেৰী লেংগুৱেজত যদি নাহি নাথাকে তেনে বাহিৰৰ মানুহ যদি ক্লিক কৰে তাত বেংগলী লেংগুৱেজটো দেখে আহিব আমাৰ অসমত বেংগলী লেংগুৱেজ আছে বেংগলী ভাষা আছিলে মানে সেইবোৰ চ'
সেইটো কাৰণে মই এটা মানে এতিয়া আপোনালোকে সকলোৱেতো আপুনি মই এটা যিকোনো কাম এটা আমি ছল্ভ কৰিব নোৱাৰোঁ ইমান ডাঙৰ এটা প্ৰব্লেম ছল্ভ কৰিব নোৱাৰোঁ এইটো ছল্ভ কৰিবলৈ হ'লে আই টি চেলৰ কিছুমান মানুহ লাগিব মানে কম্পিউটাৰ ওপৰত মানে হেৰি নলেজ থকা ডাঙৰ মানুহ লাগিব ছফ্টৱেৰ ইঞ্জিনিয়াৰ লাগিব চ' এইবিলাকৰ ওপৰত তেওঁলোকে সেইবিলাক কৰিব পাৰিব এই ওপৰত মানে হেৰি কৰিব পাৰিব চ' আমাৰ অসমীয়া ভাষাটো ভাৰতৰ চিডিউল লেংগুৱেজত মানে 22টা ভাষাৰ ভিতৰত অসমীয়া লেংগুৱেজটো পৰে এইটো মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো এটা কাম বুলি হ'ব লাগে মোৰ মতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ অসমীয়া ভাষাটো এটা চাব লাগে চিডিউল লেংগুৱেজৰ ভিতৰত আমাৰ 22টা লেংগুৱেজৰ ভিতৰত অসমীয়া ভাষাটো পৰে এইটো আপডেট কৰিবলৈ হ'লে আমাক চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমাৰ চাব লাগে কিন্তু চোৱা নাই ভালকৈ চোৱা নাই সেইবাবে আমাৰ প্ৰব্লেমটো হৈ আছে তাৰপিছত আহি গ'ল প্ৰব্লেমটো চলিউশ্যন ক'ত কৰিব আপোনালোকে চলিউশ্যন ক'ত কৰিব সেইকাৰণে মই এটা ভাল চলিউশ্যন দিছোঁ গুগল মেপত চলিউশ্যনটো কি কৰিব আপোনালোকৰ নিজৰ প্লেচটোত যিকোনো বস্তু হওক নামঘৰ হওক মছজিদ হওক মন্দিৰ হওক যিকোনো দোকান হওক হোটেল হওক যিকোনো বস্তু হওক ডাইৰেক্টলি আপোনালোকে অসমীয়াতে এড কৰি দিব ডাইৰেক্টলি অসমীয়াত এড কৰি দিব বস্তুটো এতিয়া মানে অসমীয়াতে থাকিব বাংগালী লেংগুৱেজ চেকেণ্ডেৰী লেংগুৱেজ নাখায় ডাইৰেক্টলি অসমীয়া বস্তু থাকিব এতিয়া কিছুমানে ক'ব অসমীয়া লেংগুৱেজ লিখিলে কোনোবাই যদি বাহিৰৰ মানুহ আহে কেনেকৈ চিনি পাব কেনেকৈ ধৰিব পাৰিব তেনেকৈতো অসমীয়াত নাজানিব পাৰিব সেইটো কথা কৰিব চ' সেইটো নহয় অসমীয়া লেংগুৱেজ আপোনালোকে যদি অসমীয়া লেংগুৱেজ লিখে তাত ছাইডতে তোমাৰ এটা হেৰি থাকে লিচেনাৰ এটা হেৰি থাকে তাত ক্লিক কৰিলে তাত বস্তু বহি দিয়ে গাই দিয়ে আজিকালি গুগলৰ ওচৰতো হৈ থাকে যিকোনো এটা অসমীয়া মানে ভাষা বুজি নাপালে তাত ক্লিক কৰি দিলে বুজি নাজানো তাত ক্লিক কৰিলে তাত গাই দিয়ে গুগলে গাই দিয়ে চ' সেইটোতো কোনো প্ৰব্লেমেই নহয় বাহিৰৰ মানুহ নহয় তেনেকৈ আচলতে ভালহে হ'ব অসমীয়া লেংগুৱেজটো ডাইৰেক্টলি তেনেকৈ বাহিৰৰ মানুহে আহিলে যদি এনেকৈ গুগল মেপখন চাই পিনি আহে তেন্তে তেনেকৈ অসমীয়া লেংগুৱেজটো আমাৰ ইয়াত পৰে আমাৰ অসমৰ লেংগুৱেজত তেনেকৈ লিখে বুলি এনেকৈ জানিব তেনেকৈ ভাবিব এনেকৈ ক'ব কেনেকৈ এড কৰিব এনেকৈ ভাবিছে গুগল মেপত আপোনালোকৰ প্লেচটো কেনেকৈ এড কৰিব সেইটো আপোনাক দেখাই দিছোঁ চাই লওক আকৌ মই গুগল মেপলৈ আপোনালোকক লৈ আহিছোঁ গুগল মেপখন চাওক ইয়াত আপোনালোকৰ যিকোনো প্লেচত আপোনালোকৰ আমাৰ জেগাখন আহিছোঁ এই কণ্টেক্ট হৈ লওক আপোনালোকৰ এনেকৈ চাই আহিলে প্ৰথমতে আপুনি যদি ইয়াত লোকেশ্যনটো অন কৰি থয় লোকেশ্যনটো যদি অন কৰি থৈ লোকেশ্যনটো অন কৰি থ'লে এতিয়া আপোনালোকে এই চিনটো যেন এই ঘৰণীয়া চিনটো আপুনি ক্লিক কৰিলে আপুনি য'ত আছে তালৈ আপোনাক লৈ আহিব এনেকৈ এই ঘৰণীয়া চিনটো দেখা দিব এতিয়া আপোনালোকৰ গাঁওখন আপোনালোকে দেখি যাব এইখন আপোনাৰ গাঁও আপোনালোকৰ মন্দিৰ মছজিদ বা কিবা মানে যিকোনো নামঘৰ হওক এনেকুৱা আপোনাৰ যিকোনো বস্তু দোকান হওক হোটেল হওক এনেকুৱা জেগাত আছে সেইটো আপোনালোকে অসমীয়াত কৰি চাইছে অসমীয়াত কৰি চাই আমি জুম কৰি আহিব আৰু সেইখন জেগাত আপোনাৰ গৈ পিনি বস্তু ওলাব তাৰপিছত ইয়াত গৈ পিনি কণ্ট্ৰিবিউট ক্লিক কৰিব প্লাছ চিনটো আছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰিলে আপোনালোকে এনেকৈ আহিব ইয়াত আহিব এডিট মেপ আহিব এডিট প্লেচ আহিব ডাইৰেক্টলি এডিট প্লেচত ক্লিক কৰিব কণ্ট্ৰিবিউট কৰিব লাগিব মেপটো শ্ল' হোৱা যায় ইয়াত এড নেম সেই বস্তুটো নামঘৰ হওক মছজিদ হওক মন্দিৰ হওক কিবা হওক দোকান হওক তাৰ বিষয়ে লিখিব আপোনালোকৰ গাঁওখনৰ নাম হৈছে যেনিবা ধৰক আমাৰ গাঁওখনৰ নাম বগৰী ইয়াত লিখিলোঁ আমি ইয়াত এখন কীবৰ্ডখন অসমীয়া কৰিলোঁ বগৰী লিখিলোঁ বগৰী নামঘৰ মই আগৰ পৰাই লিখা আছে বুলি বগৰী নামঘৰ বুলি যোন আছে সেই কিছুমান নামঘৰ লিখি দিলোঁ ইয়াত কেটেগৰী কি হ'ব এইটো এটা টেম্পুল হয় যিটো টেম্পুল হয় সেইটো ইয়াত আপুনি এইটো ইংলিছ কৰি ল'ব ইংলিছত আহিব কেটেগৰীটো বুলি হয় আমাৰ ইয়াত টেম্পুল হয় যিটো টেম্পুল হয় টেম্পুল বুলি ইয়াত মাৰি দিব টেম্পুল হয় ইয়াত হিন্দু টেম্পুল আহি গ'ল হিন্দুটো অলপ ক্লিক কৰি দিব ইয়াত টেম্পুল যদি নহয় ইয়াত মাৰ্কেট হয় ইয়াত মাৰ্কেট বুলি মাৰি দিব চব হয় কিছুমান দোকান হৈ গ'লে চব বুলি মাৰি দিব আহি যাব তাৰপিছত সেইটো অহাৰ পিছত ইয়াত কেটেগৰীটো লিখা হৈছে আপোনালোকে যাব এড্ৰেছত আমি ডাইৰেক্টলি ইয়াত লিখা আছে আপডেট লোকেশ্যন অন মেপ এনেকৈ ক্লিক কৰিব ক্লিক তাত তাৰপিছত দেখাব আপোনালোকৰ জেগাখন কোনডোখৰ আছে ধৰি লওক এইটো যোনটো আমাৰ নামঘৰটো এইটো যোনটো আমাৰ নামঘৰটো সেই নামঘৰটো তাৰ পৰা এনেকৈ ডেৰ পেলাই এনেকৈ ক্লিক কৰিলোঁ এনেকৈ এই কাৰ চিনটো এনেকৈ তাত ৰখাব ওকে মাৰি দিব ওকে মাৰি দিয়াৰ লগে লগে আপোনালোকৰ জেগাখন আহি যাব তাত সেই বস্তু হৈ যাব তাৰপিছত আপোনালোকে কি কৰিব ইয়াত যদি ভুল হয় ইয়াত কিবা লিখিব পাৰিব আমাৰ সেই হৈছে আপোনালোকে বগৰী লিখিব পাৰে আপোনালোকে
তাৰপিছত ইয়াত এছএন বাটনত আপুনি ক্লিক কৰি দিব হৈ যাব তাৰপাছত আপোনালোকে এসপ্তাহৰ ভিতৰত সেইটো আপলোড হৈ যাব আৰু তাৰপিছত এসপ্তাহৰ ভিতৰত আপোনালোকে সেইটো আকৌ গুগলৰ ওপৰত শ্ব' কৰিব আপোনালোকৰ যেনেকৈ যিটো এড কৰিছে আপুনি সেইটো গুগলৰ ওপৰত শ্ব' কৰিব চ' সেইটো হ'ল মেইন টপিক গাইছ আপুনি বিচাৰেনে গুগল মেপত আমাৰ অসমীয়া ভাষাটো এড হওক বুলি যদি বিচাৰে তেন্তে মোৰ ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক আপুনি যদি জানিলে তেন্তে আপোনালোকৰ গাঁওখনৰ কাষৰ গাঁওখনৰ মানুহটোকো জানিব লাগিব চ' তেওঁলোকেতো এড কৰিব লাগিব তেওঁলোকৰ বাবে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেওঁলোকে পায় বস্তু পায় তেওঁলোকে জানক তাত এড কৰিব লাগে বুলি জানক কেনেকৈ এড কৰিব লাগে তেওঁলোকে জানক চ' তেনেদৰেহে আমাৰ অসমীয়া লেংগুৱেজটো ইয়াত এড হ'বগৈ মানে ডাইৰেক্টলি এড নহ'লেও ইনডাইৰেক্টলি হ'লেও এড হৈ থাকিব অসমীয়া লেংগুৱেজটো এনেকৈ সদায় তেনেকৈ চ' আপুনি যদি এজন পিয়'ৰ অসমীয়া হয় তেন্তে মোৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক আৰু তলত কমেণ্ট কৰক মই যিটো এইটো এটা ষ্টেপ কৈছোঁ তাৰ ষ্টেপটোৰ ওপৰত তাত কমেণ্ট কৰক এইটো ভাল নে বেয়া কৈছোঁ থেংক ইউ ফৰ ৱাচিং